বিজেপি চৰকাৰখন এতিয়া এখন শোষণকাৰী আৰু এখন দেউলীয়া চৰকাৰলৈ আচলতে ৰূপান্তৰিত হৈছে। বিজেপি চৰকাৰখন অহাৰ পিছৰে পৰা এনেকুৱা এটা সামগ্ৰী নাই যিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা নাই আচলতে। আৰু মূল্য বৃদ্ধি কেৱল মূল্য বৃদ্ধি নহয়, অত্যাধিক হাৰত মূল্য বৃদ্ধি হৈছে প্ৰত্যেকটো বস্তুৰ। আজি পুনৰ আমাৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম 50 টকাকৈ বৃদ্ধি হৈছে, অৰ্থাৎ এটা চিলিণ্ডাৰৰ দাম 1051 টকালৈ আচলতে বৃদ্ধি হৈছে। গতিকে এই চৰকাৰখন আচলতে এখন যে শোষণকাৰী চৰকাৰ আৰু জনসাধাৰণৰ পক্ষত এখন নথকা চৰকাৰ যে জনসাধাৰণক যে শোষণ কৰে এখন চৰকাৰ, আচলতে এই কথাতেই আচলতে চৰকাৰখন আচলতে প্ৰমাণিত হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই আমাৰ ৰাজ্যৰ যিটো অৰ্থনৈতিক ব্যৱস্থা অসমৰ, এই অৰ্থনৈতিক অৱস্থাটো অতি গভীৰ সংকটত আছে। আজি যদি আপোনালোকে অসমীয়া প্ৰতিদিন কাকতখন আপোনালোকে হাতত তুলি লয়, আপোনালোকে চাব যে আমাৰ অসমখনক যে হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে কেন্দ্ৰীয় চৰকাৰে আমাক বহু পুঁজি আবণ্টন কৰিছে, বহু টকা দিছে, খুজিলেই আচলতে কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদী অমিত শ্বাহে আচলতে অসমলৈ পুঁজি আবণ্টন কৰে। কিন্তু এইবোৰ কথা যে আচলতে ঘোকাত মিছা কথা। কেন্দ্ৰীয় চৰকাৰে যে অসমখনক মাহিয়াৰী দৃষ্টিৰে চায়, কেন্দ্ৰীয় চৰকাৰখনে কেৱল যে অসমখনক আচলতে সম্পদৰ কাৰণেহে অসমখনক ব্যৱহাৰ কৰে, या অসমৰ সমস্যাৰ কাৰণে যে আচলতে কেন্দ্ৰীয় চৰকাৰখন দায়বদ্ধ নহয় সমস্যা সমাধানৰ কাৰণে, আচলতে তাৰ এই ক্ষেত্ৰতে আচলতে পৰিণত হৈছে। চাওক, কেন্দ্ৰীয় চৰকাৰৰ অৱজ্ঞা, ঋণৰ বোজাত গভীৰ সংকটত ৰাজ্যৰ অৰ্থনীতি। বছৰ বছৰ ধৰি অনাদায় বিল ঠিকাদাৰক দিয়া নাই 22,000 কোটি টকা। আচলতে কেন্দ্ৰীয় কৰৰ অংশ, তেলৰ ৰয়েলিটি, GSTৰ ক্ষতিপূৰণ আদি প্ৰাপ্য পুঁজি আদায়ৰ ক্ষেত্ৰত কেন্দ্ৰৰ চৰম হেমাহি, বাজেট ধাৰ্য্যৰ পুঁজি ব্যৱহাৰত চৰকাৰী বিভাগসমূহৰ ব্যাপক খেলিমেলি, অসংখ্য হিতাধিকাৰী আঁচনি ৰূপায়ণৰ নামত ৰাজ্যৰ উন্নয়নৰ এক বৃহৎ অংশৰ পুঁজি আৰু আদি বিভিন্ন কাৰণত বিধ্বস্ত হৈ পৰিছে আচলতে ৰাজ্যৰ অৰ্থনীতি। আৰু এই বিধ্বস্ত অৰ্থনৈতিক এই সময়ত চৰকাৰখনে অৰ্থনৈতিক ব্যৱস্থাটো আচলতে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰি জনসাধাৰণৰ ওপৰত আচলতে কৰৰ বোজা অত্যাধিক আচলতে জাপি দিছে। আপোনালোকে আজিৰ দিনটোত চাব, অত্যাৱশ্যক খাদ্য সামগ্ৰীৰ লগতে প্ৰত্যেকটো বস্তু এনেকুৱা হাৰত দাম বৃদ্ধি হৈছে, আচলতে জনসাধাৰণ এতিয়া আচলতে এসাঁজ খাই আন এসাঁজলৈ বা জীয়াই থাকিবলৈ আচলতে এটা ডাঙৰ এটা সমস্যা আচলতে প্ৰত্যাহ্বান আহি পৰিছে। আৰু দেশত এতিয়া আন এটা বাতৰি চাওক, দেশত 84বিধ অত্যাৱশ্যকীয় দৰৱৰ দাম বৃদ্ধি। আপোনালোকেতো জানেই যে আমাৰ ঔষধৰ দাম, জীৱনদায়িনী ঔষধৰ দাম কিদৰে আচলতে অত্যাৱশ্যকীয় হাৰত অত্যাধিক হাৰত আচলতে দাম বৃদ্ধি হৈছে। গতিকে এতিয়া এজন আচলতে ৰোগীয়া মানুহ নিজকে জীৱনদায়িনী ঔষধ খাই নিজৰ জীৱনটো বচাম বুলি ভবাৰ আচলতে এই চিন্তাটো আচলতে নাইকিয়া হৈ পৰিছে। কাৰণ ইমান অত্যাধিক হাৰত আমাৰ জীৱনদায়িনী ঔষধসমূহ আচলতে দাম বৃদ্ধি হৈছে। এইটো আচলতে চৰকাৰখনে আচলতে কৰৰ বোজাটো অত্যাধিক দিয়াৰ বাবেই আচলতে প্ৰত্যেকটো বস্তু আচলতে এইদৰে বৃদ্ধি হৈছে। গতিকে অসমৰ ৰাইজে আচলতে বুজি পোৱা উচিত যে এই বিজেপি চৰকাৰখনে ইদিনাৰ পিছত সিদিনা, দিনৰ পিছত দিনে, প্ৰত্যেক দিনাই যে আচলতে কৰৰ বোজা অসমৰ ৰাইজৰ ওপৰত অত্যাধিক আচলতে জাপি দিছে, এই ক্ষেত্ৰত কিন্তু অসমৰ ৰাইজ সচেতন হোৱাৰ সময় আহি পৰিছে। এই যে অসমৰ সম্পদৰ ওপৰতহে কেন্দ্ৰৰ চকু, কিন্তু সমস্যাৰ ওপৰত যে চকু নহয়, সমস্যাৰ সমাধানৰ ক্ষেত্ৰত যে কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ নহয়, আচলতে এই গভীৰ সংকটত পৰা ৰাজ্যৰ এই মন্দাৱস্থাৰ অৰ্থনীতি ব্যৱস্থাটোৱে আচলতে প্ৰমাণিত কৰিছে। গতিকে আমি সেইকাৰণে অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ, আজি পুনৰ আচলতে ঘৰুৱা চিলিণ্ডাৰৰ দাম 50 টকা বৃদ্ধি হৈ 1051 টকা হৈছেগৈ। ঔষধৰ দাম এনেকুৱা হাৰত বৃদ্ধি হৈছে, মানুহ মানে এতিয়া নিজৰ জীৱনটো বচাম বুলি ভাবিবলৈ আচলতে বাদ দিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে। খাদ্য সামগ্ৰী, ঘৰ নিৰ্মাণৰ সামগ্ৰী ইমান অত্যাধিক হাৰত আচলতে বৃদ্ধি হৈছে, আচলতে মানুহ আচলতে ঘৰ এটা যি সপোন থাকে, সকলোৱে ঘৰ এটা নিৰ্মাণ কৰে, আচলতে সেই ঘৰ নিৰ্মাণ কৰা সপোনো আচলতে বাদ দিবলৈ লৈছে। গতিকে এই অৰ্থনৈতিক ব্যৱস্থা যে এই পৰ্যায়লৈ গৈছে বিজেপিৰ দিনত, গতিকে এই ক্ষেত্ৰত অসমৰ ৰাইজে সচেতন হোৱা উচিত। গতিকে এই ক্ষেত্ৰত কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমৰ ৰাইজে মাত মতাৰ আচলতে সময় আহি পৰিছে। গতিকে যদি সময় থাকোঁতেই আমি চৰকাৰৰ এই অত্যাধিক হাৰত কৰৰ বোজা, জনসাধাৰণৰ ওপৰত যি কৰৰ বোজা জাপি দিছে, ইয়াৰ বিৰুদ্ধে মাত নেমাতো,
তেন্তে এই চৰকাৰখন আচলতে একদম চূড়ান্তভাৱে এখন শোষণকাৰী চৰকাৰলৈ আচলতে ৰূপান্তৰিত হ'ব